কবিতাৰ শিৰোনামা বন্ধু সপোন দেখা। কথা ৰাজীৱ কুমাৰ বৰপূজাৰী। ভাবিছিলানে তোমালোকৰ সপোনবোৰ সপোন হৈয়ে থাকিব? নাঙলৰ মুঠি টানকৈ ধৰিছিলা। নাঙলৰ ফালে চহাই গৈছিল উদং শুকান পথাৰ। নাছিল পানী পিয়া চৰাইৰ মাত। দোলাত উঠি যোৱা সকলৰ কেৰাহীকৈ চাবলৈ সময় নাছিল। আশ্বাসৰ খিৰিকীয়েদি উৰি যাব খুজিছিল তোমালোকৰ আতুল তুল সপোনবোৰ। কিন্তু নোৱাৰিলে। বজ্ৰ কঠিন হাতৰ মুঠিৰে সজোৰে ধৰি ৰাখিছিলা তোমালোকৰ সপোন। লাহনিৰে পানী সিঁচিছিলা, ঘ্ৰমাক্ত দেহাৰে শস্যৰ বীজ ছটিয়াই দিছিলা। হুমুনিয়া হয়তো আহিছিল আশ্বাস শব্দটোৰ হিয়া ভগা মাত। তথাপিও দেখিছিলা সপোন। আজি সজাল ধৰি উঠিছে তোমালোকৰ শইচ। সোণোৱালী ৰঙেৰে উপচি পৰিব পথাৰ। সেয়ে বন্ধু, পুনৰ দেখা সপোন, কাৰণ সপোন দেখাজনৰ পথাৰতে অংকুৰিত হ'ব পাৰে আশাৰ বীজ। দিগন্ত ব্যাপী বিস্তাৰিত হ'ব পাৰে বাকী ৰৈ যোৱা সপোনৰ সোণোৱালী পথাৰ।